নিৰ্বাচন প্ৰচাৰত আপুনি আজি যেটো বৰেশ্বৰ সমষ্টিত উপস্থিত হৈছে হয় ক'ব লগা খুব ভাল লাগিল কাৰণ মই আজি মহৰিপাৰাত আছোঁ এনেকৈ মই কেইবাখনো মিটিং আজি এটেণ্ড কৰিলোঁ ষ্টাৰ কেম্পেইনাৰ হিচাপে মই ইউপিপিএলৰ ভাইচ প্ৰেছিডেণ্ট আজি মই খুব ভাল লাগিছে ইয়াৰ ৰাইজৰ যিটো একতাবদ্ধ পায় তেখেতৰ ভাষ্য তেওঁলোকৰ ৰাইজৰ ভাষণ শুনি মোৰ খুব ভাল লাগিছে তেওঁলোকে কৈছে তেওঁলোকৰ গাঁৱত এখন আজি মহৰিপাৰাত আহিছোঁ ইউপিপিএলৰ বাদে আমাক কোনো কাম দিয়া নাই বুলি তেওঁলোকে আমাক কৈছে কিমান সুখ লাগিছে কিমান শান্তি লাগিছে তেওঁলোকে কৈছে আমাক মডেল স্কুল দিছে আমাক ৰাস্তা দিছে আৰু নামঘৰ দিছে তাৰ এলাবা কি দিব তেওঁলোকে 5 বছৰত আগন্তুক তেওঁলোকে কৈছে কি আমি ইউপিপিএলক ভোট দিম চিন্তা কৰিব লগা নাই শান্তিত থাকিব পৰা আমি একত্ৰিতভাৱে সকলো ভোট তেখেতে আমি ইউপিপিএলক দিয়া হ'ব বুলি ক'লে তাৰ লগতে মই আৰু সকলো আমাৰ ৰাইজক মই আহ্বান জনাম যেন এইবেলি আমাৰ যেন ইউপিপিএল চৰকাৰখনৰ যে ট্ৰেক্টৰ ছবিত ভোট দিব বুলি সকলো মই আহ্বান জনাইছোঁ আৰু সকলোৱে ভোট দিয়ক শান্তি প্ৰকাশ আৰু এই 5 বছৰ কাৰ্যকালত যেনেকৈ অশান্তি সৃষ্টি হোৱা নাই শান্তি হিচাপে গ'ল শান্তি হিচাপে চলি থাকিল এইটো খুব ভাল লাগিছে কিন্তু 5 বছৰৰ পৰা চৰকাৰখন নোহোৱাৰ ফলত লগে লগে আন্দোলন আৰম্ভ হ'ল কাৰণ কোকৰাঝাৰত এৰিয়াত আমাৰ কাৰিগাঁও অঞ্চলত আপোনাক নিশ্চয়ভাৱে জানে দেখিছে শুনিছে তেওঁলোকক কাটা মাৰা ঘৰ জ্বলাজ্বলিৰ পৰা আৰম্ভ কৰি মানুহ মাৰামাৰি আৰম্ভ হ'ল ঠিক এইবিলাক ঘটনা আৰম্ভ কৰিলে তাৰ কাৰণে আমি দুখ পাইছোঁ কাৰণ চৰকাৰ এখন হ'লে সকলোৱে শান্তি প্ৰিয় ৰাখিব লাগিব 26টা জনগোষ্ঠীক যেন সকলোকে সমন্বয় চকুৰে চাই পেলাই তেওঁলোকে সকলোকে আগবঢ়াই নিব লাগিছিল কিন্তু আৰু যিবিলাক আমাৰ অৰুণোদয় পাব লগা মানুহ আছিল অৰুণোদয় পাই আছিল তেওঁলোকক কাটি দিলে আৰু কিছুমান বৃদ্ধ পেঞ্চন কাটি দিলে তেওঁলোকে এইটো কিন্তু ভুল কাম কৰিছে তাৰ কাৰণে কিন্তু আমি সকলো ৰাইজে তেওঁলোকক আমি গৰিহণা দিছোঁ একলা চলৰ নীতি খুব ভাল লাগিছে কাৰণ আমি কোনো দলৰ লগতে নাই কাৰণ যদি প্ৰথমতে যি যোৱা ইলেকশ্যনত তেওঁলোকে BPF-এ কৈছিলে কি ইউপিপিএলে বিজেপিৰ লগত এলায়েন্স আছে তেওঁলোকক ভোট দিব নালাগে ঠিক কথা তেওঁলোকে কৈছিলে সেইকাৰণে তেওঁলোকে আমাৰ কাষ্টৰ মানুহবিলাকে 90% মানুহে BPF-ক ভোট দিলে ভোট দি পেলাই তেওঁলোকৰ যোগদান হ'ল 28টা কেন্দ্ৰীয় জিতি গ'ল কিন্তু এইবাৰ কি হ'ব তেওঁলোকে NDA বুলি কয় হাগ্ৰামা মহিলাৰ চাৰিটো কোনোদিন নকয় যে আমি BPF তেওঁলোকে আমি NDA বুলি কয় কিন্তু আমি এইবাৰ একলা চলৰ নীতি চলিছোঁ আমি কাৰো দলৰ লগতে নাই কোনো পাৰ্টিৰ লগত নাই না আমি BPF-ৰ লগত এলায়েন্স আছোঁ না BPF-ৰ লগত না বিজেপিৰ লগত না অন্য লগত আমি কংগ্ৰেছৰ লগত আমি কাৰো লগত এলায়েন্স নাই একলা চলৰ নীতিত আছোঁ সেই গতিকে সকলোকে আহ্বান জনাইছোঁ যেন আমি একলা চলৰ নীতিৰ যিটো আমাৰ কেণ্ডিডেট আছে সকলোকে যেন সকলো ট্ৰেক্টৰ ছবি ভোট দি জয়যুক্ত আশা ৰাখিছোঁ আৰু কাৰণ কাষ্টৰ সকলো জনগোষ্ঠীক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে আমি BPF-ক বা বিজেপিৰ লগত কোনো লগত জড়িত নাই সেই গতিকে আপোনালোকে চিন্তা কৰিব লগা একো নাই গৰেশ্বৰৰ সমূহ ৰাইজক মই আহ্বান জনাইছোঁ যে আমাৰ এইবাৰি আমাৰ পবিত্ৰ বৰক যেন যিকোনো প্ৰকাৰে ট্ৰেক্টৰ ছবি ভোট দি জয়যুক্ত কৰিবলৈ আশা ৰাখিছোঁ আৰু সকলো মই আহ্বান জনাইছোঁ সকলোৱে যেন ট্ৰেক্টৰ ছবিত ভোট দিয়ে অ'কে থেংক ইউ দাদা যেহেতু বিজেপিৰ যেহেতু কেণ্ডিডেট ভিক্টৰ কুমাৰ আছে যেহেতু আপোনালোকে যেহেতু সকলো ৰাইজক মুক্সা দিয়ালৈ বিবেচন কথা কৈছে কি মানে ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ বড়োৰ উত্থান দেখা পাই ভিক্টৰ দাস শংকিত হৈছে আৰু শংকিত হৈ তেওঁ এই ধৰণৰ কথা ক'বলৈ বাধ্য হৈছে তেওঁলোকে কয় যে সনাতনী সংস্কাৰ মানে সনাতন হিন্দু ধৰ্ম কিন্তু এই অসমীয়া সমাজ ব্যৱস্থা বা হিন্দু ধৰ্মৰ আন এটা অংশ হ'ল যে গামোচাখন আৰু এই গামোচাক লৈ যেতিয়া নেকি তেওঁলোকে ক'ব যে এইখন শিৱজৰী বুলি গতিকে এইটো ক্ষমতাই মূৰত ধৰাৰ লক্ষণ আৰু ক্ষমতাই মূৰত ধৰিছে গতিকে আমি ধিক্কাৰ জনাইছোঁ অসমীয়া সমাজৰ অসমীয়া সংস্কৃতিৰ যিটো আমাৰ মূল বস্তু গামোচা তেওঁ ইউপিপিএলে দিয়ক বিজেপিয়ে দিয়ক কংগ্ৰেছে দিয়ক যিয়ে নিদিয়ক গামোচাটো গামোচা আৰু এই গামোচা আমাৰ অসমীয়াৰ স্বাভিমান গতিকে এই অসমীয়াৰ স্বাভিমানক বিজেপিৰ এজন প্ৰতিনিধিয়ে পাহৰি গৈছে আৰু পাহৰিছে কিহৰ কাৰণে যে ক্ষমতাৰ লালসাত ক্ষমতাই মূৰত ধৰিছে গতিকে মোৰ ক'বলগীয়া নাই তেওঁলোকৰ এয়াই সংস্কাৰ বিজেপি যে কৈ থাকে সংস্কাৰ মানে আৰু কিবা কিবি গতিকে সংস্কাৰৰ এই এটা উদাহৰণ ৰাজনীতি কৰিছে ক'লোঁ কি যে গামোচাটো বা আৰনাইটো আমি ভাবিছোঁ যে বড়োটো অসমীয়া সমাজৰ আন এটা অংগ গতিকে এই বড়োসকলে বা ইউপিপিএলটো অকল বড়োৰে ৰাজনৈতিক দল নহয় গতিকে ইউপিপিএলে গামোচা বা আৰনাই যিকোনো বস্তু দিব পাৰে গতিকে এই আৰনাই বা বিহুৱান বা গামোচাখনক এই যে এটা বেয়া শব্দ কৈছে এই শব্দটো ধিক্কাৰ জনাইছোঁ গৰিহণাযোগ্য গতিকে ভিক্টৰ দাসৰ ক্ষমতাই মূৰত ধৰিছে মই এইটোকে ভাবিছোঁ